हेलो गाइस, मोर नाम सुशांफा गगৈ। এইটো নতুন ব্লগ চাই নতুন ব্লগ। আজি মই আছোঁ আমাৰ পিছফালে থকা এই ধুনীয়া পথাৰখনত। এইবাৰ বানপানী হোৱাৰ কাৰণে এই পথাৰখনত ধান খেতি নহ'ল, সেইবাবে এই পথাৰখনত এবাৰ সকলো মানুহে লগাইছে সৰিয়হ। এয়া চাওকচোন, সৰিয়হ ওলালেই। এয়া চাওক, প্ৰতি বছৰে ইয়াত মানুহে খেতি কৰে, কিন্তু এবাৰ ধানৰ খেতি নহ'ল আৰু। এয়া চাওক, এইবোৰ সৰিয়হ ওলালেই আৰু চব ধুনীয়াকৈ হৈছে। এবাৰ বানপানী হৈছিলে, জেগাডোখৰ নাম চেনিমাৰী গাঁও। সেইফালে চেৰপাহাটী। আমি এতিয়া চেনিমাৰী গাঁৱত থাকোঁ। এয়া চাওক, ৰঙালাও খেতি। এইফালে চেৰপাহাটীতে আছে ৰঙালাও বজাৰ। এই ৰঙালাও বজাৰলৈ ইয়াৰ পৰা বেছিভাগে ৰঙালাও যায় আৰু। এই আমাৰ পিছফালে থকা ধুনীয়া পথাৰখনি। এতিয়া আপোনালোকে কমেণ্ট কৰি জনাব, আপোনালোকে খেতি কৰে নে নকৰে, কি খেতি কৰিছে এইবাৰ। এয়া চাওক, সেইফালে পাহাৰ ওলাই থাকে। হেল্ল' গাইছ, ইয়াত আমাৰ বহু পুৰণি গছ আছে। চাওকচোন, ইমান ডাঙৰ ডাঙৰ। চাই যাওক, আমাৰ পিছফালে আছে পথাৰখন। আমাৰো খেতি কৰিছোঁ এখন পথাৰতে, অকণমান দূৰলৈ আছে। সেইফালে সেই গছজোপা দেখিছেনে, সেই গছজোপাৰ ওচৰতে আছে। এইবোৰ চাওক, সৰিয়হ। এইবোৰ সৰিয়হ। এইফালে কৰিছে ৰঙালাও। এইবোৰ ৰঙালাও। ৰঙালাও বজাৰলৈ ইয়াৰ পৰা ৰঙালাও যায়। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। এতিয়া আপোনালোকে আমাক মৰম দিব যাতে আগুৱাই যাওঁ। ধন্যবাদ।